মোৰ লগত আছে আমাৰ এক্স MLA জগত ইংতি আৰু আমাৰ লগত আছে VP অনিল বৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি আৰু আমাৰ মিডিয়া চেয়াৰপাৰ্চন কাৰিশ্মা ৰংপিপি। কিছুদিন আগত আমি গুৱাহাটীতো আমি প্ৰেছ মিট বহিছোঁ। কাৰ্বি আংলং নানা ধৰণৰ কাৰাপশ্যন কথা লৈ আমি হাইলাইট কৰিছোঁ। ইমান পৰ্যন্ত কৰিছোঁ নেশ্যনেল লেভেলত আমাৰ পাৰ্টিত লেভেল তুলিৰাম ৰংহাং ফটো ৰাহুল গান্ধী আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ওচৰত আৰু আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰেচিডেণ্ট লৈ গোটেই এখেতৰ লগৰ মাজত ফটো দেখাইছোঁ যে এইটো আটাইতকৈ কাৰাপ মানুহ, কাৰ্বি আংলঙত অৱস্থা বেয়া কৰি দিছে। এই কথাটো লৈ আমি তাত উত্থাপন কৰিছোঁ আৰু প্ৰেছ মিটো দিছে আমি। আৰু আমি কৈছোঁ যে শুধৰাব লাগে যদি সময় আছে শুধৰাই লওক। আমি এতিয়া উপায় নাপায় আমি ইন ৰিটাৰ্ণ প্ৰেছ মিডিয়া ইমান কোৱাৰ পিছতো কণ্টিনিউ টু ডু কাৰাপশ্যন প্ৰেক্টিছ, সেইটো কাৰণে উপায় নাপায় আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। ইয়াত কাৰ্বি আংলং ডেপুটি কমিশ্যনাৰ ইষ্ট কাৰ্বি আংলং আমি দিছোঁ। ইয়াৰ পিছত যোৱাকালি মেমৰেণ্ডাম প্ৰক্ৰিয়াটো আমি শেষ কৰাইছোঁ। ৱেষ্ট কাৰ্বি আংলং যোৱাকালি দিলোঁ। এইটো নানা ধৰণৰ কাৰাপশ্যন কথা লৈ আৰু কিছুমান অফিচিয়েল তাত আমি উল্লেখ কৰিছোঁ। এইকেইটা কথা এইবিলাক মানুহে যাতে ইন ফিউচাৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছতো যাতে নামকেইটা ৰিফ্লেক্ট হয়, এই সময়ত আমি মেমৰেণ্ডাম দিছিলোঁ। সময়টো এতিয়া হয় যোগাযোগ আৰু সুযোগ কৰা মানুহকেইটা বা কাম কৰা মানুহকেইটা ছেক্ৰেটাৰী হিচাপে অফিচাৰ হিচাপে আছিলে। এই সময়ত এই মানুহকেইটা আমি নাম দিছোঁ। আজি আমি নাম প্ৰকাশ নকৰে, কিন্তু সময় আহিলে সেইবিলাক আমি প্ৰকাশ কৰিম। ইয়াৰ পিছত সেইটোৱে আমাৰ যিটো আপোনালোকক আজি মাতা উদ্দেশ্য। লগতে এই প্ৰচেছ হৈ থকা সময়তে আমি নুমল মমিনৰ যিটো ডেপুটি স্পীকাৰৰ প্ৰেছ ষ্টেটমেণ্ট পোৱা এখেতে যিটো কমেণ্ট দিছে সেইটোৰ প্ৰতি আমি কিছু প্ৰতিবাদ সেইটোও কৰিছোঁ, ৰিফিউজি বাৰ্ণিং সেইবিলাক কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আছাম, লগতে তুলিৰাম ৰংহা আৰু নুমল মমিন এইটো একেই লাইনতে কৰাৰ বাবে এইটো আমি কৰিবলগীয়া হৈছে। এইটো আমি যোৱাবাৰ আমি যেতিয়া ৰিফিউজি বাৰ্ণিং হৈছে আপোনালোকক সেইটো কথাকেইটা কৈ দিছোঁ। কিন্তু এইকেইদিন নুমল মমিনে এখেতৰ ষ্টেণ্ড এইটো ৰেক্টিফাইড কৰিব খুজিছে, কিন্তু আচলতে কিমান সত্যতা আছে সেইটো আমি চাবলগীয়া হয়। যে আৰ্টিকেল 244A ওপৰৰ পৰা আমি বিচাৰিছোঁ সেইটোনো কি বেয়া বুলি কৈছে। আপুনি ভাল বেয়া কৈছে এইটো কথা আমি ক'ব নাযাওঁ, কিন্তু আমি সেইটোৱে ক'ম যে 244A কৰি পেলাওক আপোনালোকে। এতিয়া কংগ্ৰেছে যিটো অট'নমাছ কাউন্সিল দিছে, ইয়াৰ পিছত নানা ধৰণৰ MOS MOU চৰকাৰৰ পৰা এগ্ৰিমেণ্ট হৈছে, MOS MOU এইবিলাক হৈছে। 244A আৰ্টিকেলৰ প্ৰভিজন কংগ্ৰেছে দিছে। সেই যিটো সংবিধানত আছে বৰ্তমান লিখিতভাৱে সেইটোৱে কৰি পেলাই দিয়ক, আমাক আৰু বেছি নালাগে। আৰু এখেতে কৈছে যে একটা বহুত দুখ লগা কথাটো যে আগত কাৰ্বি আংলঙে নগাঁও ছাইডৰ পৰা কাৰ্বি আংলঙত আনিছে, এক ছাইডত শিৱসাগৰৰ পৰা আনিছে, যে কাৰ্বি আংলং ৰাইজে সেইসকলক মানুহ এলিয়েন্স হিচাপে ভাবিব নালাগে বুলি কৈছে। তাৰমানে এখেতে খুব অন্তৰটো বেয়া আৰু কোলা হয়।
কাৰ্বি আংলং কংগ্ৰেছ আৰু ৰাইজে যেতিয়াও এখেতৰ লগত যিটো আমাৰ নগাঁও আৰু শিৱসাগৰ সেইবিলাকৰ অহা যিটো এলিয়েন্স হিচাপে ভাবা নাই কংগ্ৰেছ শাসন কৰি থকা অৱস্থাতে জানিব লাগে ইয়াত যিটো of R.S. Gandhi and company at Panimara 1, 2, 3, 4 ইয়াত বহুত 2 নম্বৰ হৈ আছে ইয়াত Panimara 1, 2 বন্ধ হৈ গ'ল 3 চলি আছে 3 নম্বৰটো কিয় চলি আছে হাইকোৰ্ট অৰ্ডাৰ দিয়াৰ পিছত চলি থকা কাৰণটো কি হৈছে ইয়াত যে R.S. গান্ধীৰ লগত তুলিৰাম ৰংহাং পিয়ুষ হাজৰিকা অমৰ সিং টিছো ইয়াত পাৰ্টনাৰশ্বিপ আছে আমি শুনামতে গাঁও মানুহে কৈছে বোলে এইটো বহুত টকাৰ লেনদেন হৈ ইভিন চিফ মিনিষ্টাৰো ইয়াত জড়িত আছে বুলি কৈছে সেই পইচাকেইটাই বিজেপি কেইটা আজি জইনিং কৰাই আছে নানা ধৰণৰ পইচা খৰচ কৰি আছে আৰু আটাইতকৈ এতিয়া ভয়লগীয়া কথাটো কি হৈছে আপোনালোকেতো এতিয়া কিছুমান কথা গম পাইছে যে আটাইতকৈ ভয়লগীয়া কথাটো একটা হিচাপ দি দিছোঁ আম্বানীক যিটো নেপিয়াৰ খেতিৰ কাৰণে 13,000 বিঘা আদানীৰ কাৰণে 18,000 বিঘা এইটোৱে গম পাইছে তাৰপিছতে কি কয় আপোনাৰ ডিমা হাছাও চিমেণ্ট প্লানৰ কাৰণে 9,000 বিঘা বুলি কৈছে ট্ৰাইবেল লেণ্ডে চব ইয়াৰ পিছত এতিয়া ফৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট য'ত নেকি BTR যে একচেপ্ট কৰা নাই খিদি পেলাইছে সেইটো এতিয়া কাৰ্বি আংলঙত দিবৰ কাৰণে এটা কাগজ আহিলে 6,000 বিঘা ইয়াৰ লগত উঠি পৰা মই হিচাপ কৰিব দি আছে যে ভিতৰত উইদাউট ডিক্লেয়াৰিং একো নজনাকৈ আটাইতকৈ ভয়লগীয়া কথাটো এতিয়া পাম অইল কাল্টিভেশ্যন কাৰ্বি আংলঙত কাৰ্বি আৰু ট্ৰাইবেল মানুহে খিলঞ্জীয়া মানুহে তেল ইমান ভাল নাপায় আমি যি ধৰণৰ যি লগত জীয়াই থাকিম সেইবিলাক খেতি আমাক কৰিব দিব লাগে আমাৰ যুগ পৰা যি ধৰণৰ খেতি আমাৰ প্ৰয়োজন আছে এইবিলাক কৰাব লাগে এটা বাহিৰৰ মানুহ লোকৰ বিজনেছ প্ৰমোট কৰিবৰ কাৰণে আমাৰ মানুহ এটা পাম কাল্টিভেশ্যন কৰিব লাগিব মাৰ্কেটৰ ইয়াতে MSCP হিচাপে একো নাই ইয়াতে যি হৈছে একচুৱেলিটো আগৰ পৰা ৱেষ্ট কাৰ্বি আংলং পাম অইল ফাৰ্মিং ছ'চাইটিয়ে সেইটো কি কৰিছিলে যে আগুৱাই লৈ আছিলে সিহঁতিয়ে বোলে যদি ইয়াক গভৰ্ণমেণ্টে বাইফৰ্চ কৰে আমিয়ে কৰিম বুলি সব সিহঁতি ডকুমেণ্টেশ্যন দুনিয়া কৰি আছে এতিয়া সেইটো মতে আমি যিটো পাইছে সেইটো বোলে গডৰেজ আৰু পতঞ্জলিক দিব গডৰেজ আৰু পতঞ্জলিক দিব সেইটো অলৰেডি ইয়াত অৰ্ডাৰ দিয়া আছে NOC দিয়া আছে সেইটো ভিতৰত সেইটো পতঞ্জলি নেশ্যনেল মিছন অন এডিবল অইল উইথ গডৰেজ এগ্ৰ'ভেট সেইটো মাটিটো কিমান হিচাপ কৰিলে ইয়াতে উল্লেখ কৰা আছে দেই এইটো ভয়লগীয়া কৰিবলগীয়া কথা ইয়াতে আমি হিচাপ কৰিছোঁ 1,16,200 বিঘা ইমান মাটি যাব ইয়াতে কোৱা আছে এইটো টু দ্য ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ আছাম খানাপাৰা কাৰ পৰা আহিছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ কাৰ্বি আংলং ইয়াত খেতি হ'ব লুম্বাজঙত 1,500 হেক্টৰ বুকাজান হ'ব 1,500 হেক্টৰ নীলিপ হ'ব 1,000 হেক্টৰ ইয়াতে সব মিলাই কিনি টোটেল 8,000 হেক্টৰ আছে ৱেষ্ট কাৰ্বি আংলঙত ইয়াত আছে 7,500 হেক্টৰ তাৰমানে কাৰ্বি আংলঙত আল্টিমেটলি যিমানটো জনসাধাৰণ আছে যিমানটো ফাৰ্মাৰ্ছ আছে যিমানটো খেতিয়ক হিচাপে ফূৰ্তি কৰি আপোনালোকে আলু কিবা কিবি চব্জি ৰোৱা সেইটো আপোনালোকে এতিয়া পৰিৱেশ নহ'ব নিজৰ মাটিত লোকৰ বাবে খেতি কৰি আপুনি লোকৰ কামলা হ'ব তাৰমানে দ্য হিডেন এজেণ্ডা ইজ RSS যে ST SC যে খেদাব লাগে যে যিমানটো তাৰমানে আল্টিমেটলি কি ফাৰ্মাৰ্ছ এক্ট এইটো লাগু হৈছে ইয়াত যে আমি নিজৰ মাটিত লোকৰ চাকৰ হৈ খেতি কৰি থাকিব লাগিব সেইটোৱে আপোনালোকক আজি বিশেষ যিটো কথা ক'বলগীয়া আছে মই সেইটো কাৰণে আপোনালোকক জনালোঁ কাৰ্বি 5 crores নে কিমান কাম দিছে it was motorable all the way from Silonian up to Daithor Kekangada it was complete black topping road ৰাস্তা আছিলে আজি আপোনালোকে 10 বছৰত সেইটো অলৰেডি আমি ষ্টেট হাইৱে দিয়া হৈ গ'ল এটা একদম পুৰা পাকা হ'ব লাগিছিলে এতিয়া বনাব আৰম্ভ কৰিছে কিমান কোৱালিটিও বেয়া কামো হোৱা নাই এতিয়ালৈকে এইটো
আধাৰুৱা হৈ আছে। 11 বছৰ এইটোৱে আপোনালোকে কৰিব পাৰিছে নেকি? বেলেগ পাৰে নাই নেকি? আৰু এনেকৈ নানা ধৰণৰ ইয়াতে চেণ্ডিকেট যিটো চলাই আছে, এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন কথা এইটো অলৰেডি মই ক'লে, সূৰ্য ৰংফাৰ সেইবিলাক কথা আমি ক'লোঁ। তাৰ